হেল্ল' এভৰিৱান নমস্কাৰ। আজি মা আৰু মই লখিমী আনোগৈ বুলি পথাৰলৈ ওলালোঁ। মায়ে নিয়ম নীতি কৰি লখিমী মূৰত লৈ ঘৰলৈ লৈ আহিলে। তাৰ পৰা গধূলি সময়ত আহিলে আমাৰ ঘৰলৈ আলহীৰ কাৰণে বনালোঁ পুৰি আৰু অমলেট আৰু চাহৰ লগত খাবৰ বাবে অকণমান দালি পকৰি বনাম বুলি ভাবিছিলোঁ। সেইকাৰণে অকণমান দালি তিয়াই থৈছিলোঁ। এই দালিখিনি মই মিক্সিত অকণমান পিচি ল'লোঁ। তাৰপৰা তাত দিলোঁ অকণমান চাটু গুড়ি আৰু অকণমান নিমখ। এইখিনি মঠি লৈ মই ধুনীয়াকৈ তেলত অকণমানিকৈ দিলোঁ আৰু পকৰিকেইটা সঁচাকৈ বহুত ধুনীয়া হৈছিলে খাবলৈ। আৰু পকৰিৰ লগত খাবলৈ মই বনালোঁ অকণমান গ্ৰীণ চাটনি। তাত দিছোঁ দুখিলামান লাই পাত, অকণমান ধনিয়া, দুটামান নহৰু, দুটা জলকীয়া আৰু আদা এটুকুৰা। এইখিনি ভালকৈ মই মিক্সিত পিচি ল'লোঁ। এই আমাৰ পকৰি ৰেডি। ভিডিঅ'টো ইমানেই আছিল। বাই বাই।